অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমাৰ এই ৰাজ্যৰ কৃষকসকলেই হৈছে অৰ্থনৈতিক ভেটিৰ মূল আধাৰ আৰু গ্ৰাম্য অৰ্থনৈতিক সবলীকৰণ বা শক্তিশালীকৰণত অসমৰ কৃষকসকলে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু অতি সুখৰ কথা যে কৃষকসকলক উদ্বুদ্ধ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ এক বিশেষ সংস্থা অনন্য সংস্থা অংকুৰিত অসমৰ তৰফৰ পৰা বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে যোৱা বছৰ 2024 চনতো ৰাজ্যখনৰ কেইবাগৰাকীও প্ৰগতিশীল কৃষকক বিভিন্ন ধৰণে সন্মানেৰে তেওঁলোকে সন্মানিত কৰিছে যাৰ ফলত কৃষক সমাজ অনুপ্ৰাণিত হোৱাৰ লগতে এই খণ্ডত তেওঁলোক জড়িত হ'বলৈ অধিক আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে আমি লক্ষ্য কৰি আহিছো যে কৃষিৰ লগত যিখিনি আনুষংগিক খণ্ড আছে বিশেষকৈ পশুপালনে হওক মীন পালনে হওক এই খণ্ডসমূহকো অংকুৰিত অসমে একেধৰণে অনুপ্ৰাণিত কৰিছে কৃষকসকলক যাৰ ফলত যোৱা সময়খিনিত অংকুৰিত অসমৰ এই প্ৰচেষ্টাৰ বাবে ৰাজ্যখনত ন কৃষকৰ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ কৃষি কাৰ্যৰ লগত তেওঁলোক জড়িত হৈছে আৰু ইয়ে অসমৰ উৎপাদনত এক বিশেষ বৰঙণি যোগাবলৈ সক্ষম হৈছে আমি আশা প্ৰকাশ কৰিছো দ্বিতীয় বছৰৰ বাবে এইবাৰো তেওঁলোকে অহা 11 মে তাৰিখে ৰাজ্যৰ প্ৰগতিশীল কিছু কৃষকক বঁটা প্ৰদানৰ তেখেতসকলে ব্যৱস্থা কৰিছে আৰু আমি আশা ৰাখিছো যে এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ কৃষকসকল পুনৰবাৰ অনুপ্ৰাণিত হ'ব আৰু ৰাজ্যখনক কৃষি খণ্ডৰ জৰিয়তে উদ্ভাসিত কৰা বা ৰাজ্যখনক গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণত এই অংকুৰিত অসমৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে সহায় কৰিব আৰু আমি আশাবাদী যে আমাৰ ৰাজ্যখনৰ প্ৰতিটো স্তৰত অংকুৰিত অসমে যি ধৰণৰ এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে উৎপাদনৰ ক্ষেত্ৰৰ লগতে প্ৰশিক্ষণ ইত্যাদিকে ধৰি বিভিন্ন বিষয়ত তেওঁলোকৰ যি এক অগ্ৰণী ভূমিকা এই অগ্ৰণী ভূমিকাক নিশ্চিতভাৱে আমি শলাগ ল'ব লাগিব আৰু মই নিজেও অহা 11 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিম আৰু সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছো কৃষক বন্ধুসকলৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছো যাতে আমাৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে কৃষি পশুপালন মীন পালন এই যিখিনি ক্ষেত্ৰ আছে এই ক্ষেত্ৰখিনিত আমি সকলোৱে জড়িত হৈ ৰাজ্যখনক এখন প্ৰগতিশীল ৰাজ্য হিচাপে দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে আগবঢ়াই নিয়াৰ যি দায়বদ্ধতা এই দায়বদ্ধতা আমি কাণ পাতি লওঁ